Hi guys, hope you all have fine. Okay, all right. কেইদিনৰ আগৰ পৰা এটা বাতৰি প্ৰকাশ পাই আহিছে আমাৰ অসমীয়া নিউজ চেনেলবোৰত S.S. ৰাজামৌলি ছাৰ বীৰ লাচিতক লৈ চিনেমা এখন বনাব। এই নিউজ কিমান সত্য অসত্য সেইটো ক'ব টান হ'ব। বাট যেতিয়ালৈকে S.S. ৰাজামৌলি ছাৰৰ ফালৰ পৰা এনাউন্সমেণ্ট আহি নপৰে তেনে ক্ষেত্ৰত কিমান দূৰ সত্য সেয়া ক'ব নোৱাৰি। কিন্তু কিছুমান নিউজত এইটো পাই আহিছোঁ যে প্ৰথম ভাগত বীৰ লাচিতৰ বায়োগ্ৰাফি লৈ এখন কিতাপ লিখি উলিয়াব। হয়তো এই বায়োগ্ৰাফিখন হিন্দীত লিখা হ'ব আৰু এইটো জনামতে S.S. ৰাজামৌলি ছাৰৰ দেউতাকে এই বায়োগ্ৰাফিখন লিখাৰ দায়িত্ব লৈছে। কিন্তু কথাটো হ'ল বীৰ লাচিতৰ ওপৰত চিনেমাও আহিব নেকি? এনেধৰণৰ নিউজ ইয়াই প্ৰথম নহয়। অ'কে, S.S. ৰাজামৌলি বুলি মই কৈ আছোঁ, কিন্তু কিমানজনে S.S. ৰাজামৌলি ছাৰৰ বিষয়ে জানে? কোন হয় S.S. ৰাজামৌলি ছাৰ? মুভি লাভাৰবোৰ নিশ্চয় জানিব S.S. ৰাজামৌলি ছাৰৰ বিষয়ে। যিসকলে নাজানে কিন্তু বাহুবলী RRR মুভি বিষয়েতো সকলোৱে জানে বা দেখিছে এই চিনেমাবোৰ। বাহুবলী RRR এই বহু পপুলাৰ দুই মুভি S.S. ৰাজামৌলি ছাৰৰ নিৰ্দেশনাত বনোৱা হৈছিল। S.S. ৰাজামৌলি এজন নিৰ্দেশক, ডাইৰেক্টৰ। অ'কে, অকল বাহুবলী RRR মুভি মাত্ৰ নহয়, S.S. ৰাজামৌলিৰ আৰু বহু মুভি আছে আৰু এই বিষয়ে লৈ নাযাওঁ। অ'কে, কথাটো হ'ল বাতৰিত প্ৰকাশ কৰা অনুসৰি বীৰ লাচিতক লৈ ৰাজামৌলি ছাৰ চিনেমা বনাব নেকি? কথাটো কেনেধৰণৰ? এইটো নকওঁ যে সম্ভৱ হৈ নুঠিব, সম্ভৱৰ চান্স বহুত আছে, কিন্তু ইয়াৰ বাবে হয়তো আমিবোৰ এটা দীঘলীয়া সময় অপেক্ষা কৰিব লাগিব। হয়তো ৰাজামৌলি ছাৰ বীৰ লাচিতৰ মহান কাথা শৰাইঘাট ৰণৰ ঘটনাক লৈ আগ্ৰহী হৈছে, কিন্তু ৰাজামৌলি ছাৰৰ ফালৰ পৰা এনাউন্সমেণ্ট যেতিয়ালৈকে আহি নপৰে আমিবোৰ মাত্ৰ আশা লৈ থাকিব পাৰোঁ। অ'কে, চোৱা, ময়ে এজন চিনেমা লাভাৰ হয়। অন্যৰ লগত চিনেমা আপডেটৰ বাতৰি যিমান থাকে তাতকৈ হয়তো এইটো ক'ব পাৰোঁ, বলিউড, টলিউড, হলিউড মুভিৰ আপডেট মোৰ লগত কিছু বেছি থাকে। কেইবছৰমান আগত এইটো এটা বাতৰি প্ৰকাশ পাই আছিল, বলিউডে নৰ্থ ইষ্টৰ ফুটবল প্লেয়াৰক লৈ মুভি এখন বনাব আৰু সেই মুভিখনত মুখ্য ভূমিকাত থাকিব আমাৰ ডিম্পুল বয়, নয়ন নীলিম। কিন্তু গ্ৰাউণ্ড লেভেলত একো দেখা নগ'ল দেখোন। আৰু মই বীৰ লাচিতক লৈ ৰাজামৌলি চিনেমা বনোৱাৰ ক্ষেত্ৰত বহুত দীঘল সময়সীমাৰ পিছতহে সম্ভাৱনা আছে বুলি এইটো কাৰণে কৈছোঁ। S.S. ৰাজামৌলি ছাৰৰ আপকামিং মুভি প্ৰজেক্টৰ ক্ষেত্ৰত চাউথৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ লগত চিনেমা এখন বনাব আৰু এই চিনেমাৰ কাম জনামতে আগষ্ট ছেপ্টেম্বৰৰ পৰা শ্বুটিং আৰম্ভ কৰিব আৰু জনামতে এই চিনেমাখন 2024 ৰিলিজ কৰা হ'ব। চিনেমাখনৰ নাম ঠিক এনেকৈ কোৱা হৈছে, SSMB29। আৰু ৰাজামৌলি ছাৰৰ আপকামিং মুভি প্ৰজেক্ট ক্ষেত্ৰত এইটো কথা উল্লেখ কৰি আছে, মহাভাৰতক লৈ ৰাজামৌলি ছাৰ চিনেমা বনাব আৰু এই মহাভাৰত চিনেমাখন খণ্ড খণ্ডকৈ কেইবাটাও ভাগত আনিব। এইটো ভাল কথা, কাৰণ মহাভাৰতৰ সম্পূৰ্ণ ঘটনাক এখন 2-3 ঘণ্টাৰ চিনেমাত দেখাব নোৱাৰে। অ'কে, চোৱা, ৰাজামৌলি ছাৰৰ যি বাহুবলী আৰু RRR বিশ্বজুৰি পপুলাৰ হৈ গৈছে, এতিয়া সময়ত S.S. ৰাজামৌলি নামটোৱে এটা ব্ৰেণ্ড হৈ পৰিছে। এক্টৰ নামত মানুহে চিনেমা চাব যায়, এতিয়া অডিয়েন্স ডাইৰেক্টৰ S.S. ৰাজামৌলি ছাৰৰ নামক লৈ অডিয়েন্সে চিনেমা চাব যায়। আৰু তেনে ক্ষেত্ৰত বলিউড, টলিউড, আনকি হলিউডো ৰাজামৌলি ছাৰৰ পিছত লাগি আছে। অ'কে, বীৰ লাচিত আমাৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ হিৰো হয় আৰু সেই মহান বীৰৰ মহান কাথা চিনেমা আকাৰত চোৱাৰ ইচ্ছা অসমবাসীৰে আছে। আৰু তাৰ ভিতৰত মোৰ বীৰ লাচিতৰ মহাবীৰৰ কাথা চিনেমা আকাৰে চোৱা বহু ইচ্ছা। আৰু সেই ক্ষেত্ৰত এইটো আশা কৰোঁ বীৰ লাচিতক লৈ বনোৱা চিনেমা এটা ডাঙৰ প্ৰডাকশ্যনৰ আণ্ডাৰত হওক আৰু S.S. ৰাজামৌলি ছাৰৰ দৰে মহান ডাইৰেক্টৰে ডাইৰেক্ট কৰক। কিন্তু মই এইটো কৈছোঁ, এটা দীঘলীয়া সময় অপেক্ষা কৰিব লাগিব ইয়াৰ বাবে। অলৰাইট, নাও মই ভিডিঅ'টো এইখিনিতে শেষ কৰিম। আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব দ্য পাৰ্থ। অলৰাইট, থ্যাংক ইউ ফৰ ৱাচিং। Have a good day.